নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে পুনৰ আখল ঘৰলৈ স্বাগতম জনালোঁ। আজি মই কচ মাছৰ এটা ৰেচিপি লৈ আহিছোঁ। বেঙেনাৰ লগত কচ মাছ মই ৰান্ধিবলৈ লৈছোঁ। সেই ৰন্ধন প্ৰণালীটোকে আপোনালোকলৈও আগবঢ়ালোঁ। এই আঞ্জাখনৰ কাৰণে মই দুটা বেঙেনা লৈছোঁ। বেঙেনা দুটা অলপ সৰিয়হৰ তেল সানি তাত কটাৰীয়ে অলপ অকিয়াই লৈছোঁ। তাৰপিছত মই জুইত পুৰি লৈছোঁ। বেঙেনা দুটা পুৰি হোৱাৰ পিছত তাৰ বাকলিবোৰ আঁতৰাই মই ভালদৰে পৰিষ্কাৰ কৰি লৈছোঁ আৰু এটা পাত্ৰত ৰেডি কৰি থৈছোঁ, যাতে মই আঞ্জাখন বনাওঁতে মোৰ সুবিধা হয়। এতিয়া মই আঞ্জাখনৰ কাৰণে মাছ কেইপিচ ৰেডি কৰিম। কচ মাছ আৰু বেঙেনাৰ আঞ্জাখন মই দুজন মানুহৰ কাৰণে ৰেডি কৰিম। সেইবাবে মই 2 পিচ মাছ ল'বলৈ লৈছোঁ। যদিও মোৰ ওচৰত 4 পিচ মাছ আছে, মই এতিয়া 2 পিচহে ইউজ কৰিম। ইয়াৰ কাৰণে মই মাছ কেইপিচ ধুই লৈছোঁ। তাৰপিছত হালধি আৰু নিমখ সানি লৈছোঁ আৰু এখন কেৰাহীত তেল গৰম কৰিছোঁ। সৰিয়হৰ তেল দিছোঁ। তাতে মই মাছ 2 পিচ হাফ ফ্ৰাই কৰি ল'বলৈ লৈছোঁ। মাছ হাফ ফ্ৰাই হ'বলৈ বহুত বেছি সময় নালাগে, খুব বেছি 3 মিনিট বা 4 মিনিট সময় লয়। মোৰ মাছ 2 পিচ হাফ ফ্ৰাই হৈ গৈছে। মই এতিয়া কেৰাহীৰ পৰা মাছ 2 পিচ এখন কাঁহীত উঠাই লৈছোঁ। এতিয়া মই সেই একেখন কেৰাহীতে আৰু একেখিনি তেলতে কেইটামান পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণকেইটা ফুটাই লোৱাৰ পিছত তাতে কাটি লোৱা পিঁয়াজ আৰু 2টা কেঁচা জলকীয়া দিছোঁ। জলকীয়া আৰু পিঁয়াজখিনি আধা ভজা হওঁতে মই ইয়াতে খুন্দি লোৱা নহৰু 1 চামুচ মিলাইছোঁ। মই ইয়াত আদা ইউজ কৰা নাই। আপোনালোকে যদি ইচ্ছা কৰে আদা ইউজ কৰিব পাৰে। নহৰু, পিঁয়াজ আৰু জলকীয়া পাঁচফোৰণে সৈতে ভালদৰে ভাজি হোৱাত মই ইয়াতে সৰু সৰুকৈ কাটি লোৱা বিলাহী 2টা মিলাই দিছোঁ। বিলাহীখিনি কেৰাহীত দিয়াৰ পিছত ইয়াতে মই প্ৰয়োজন অনুসৰি নিমখ দিছোঁ, লগত হালধি আৰু ৰেড চিলিও এতিয়া মই ইয়াতে মিলাই দিছোঁ। এই সকলোখিনি বস্তু এতিয়া মই ভালদৰে হেতাৰে লৰাই অলপ সময় ভাজি ল'ম আৰু যাতে বিলাহীখিনি ভালদৰে গলি যায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। এই সময়খিনিতে মই অলপ ধনিয়া পাউডাৰো বিলাহীখিনিৰ লগত মিলাই দিছোঁ। বিলাহীখিনি ভজা হৈছে। বিলাহীখিনি সম্পূৰ্ণভাৱে গলি গৈছে আৰু এই সময়খিনিতে আমি আগতে ৰেডি কৰি লোৱা বেঙেনাখিনি বিলাহীৰ লগত মিলাই দিছোঁ। এতিয়া অলপ সময় বিলাহী আৰু বেঙেনা একেলগে ভাজি ল'ব লাগিব। আমি এনেকৈয়ে হেতাৰে লৰাই লৰাই কিছু সময় বিলাহী আৰু বেঙেনাখিনি ভাজি ল'ম। বিলাহী আৰু বেঙেনাৰ মিশ্ৰণটো ক্ৰমে ডাঠ হৈ অহা যেন দেখিছোঁ আৰু হেতাৰে লৰাই থাকোঁতে কেৰাহীত লাগি ধৰা নাই। গতিকে বিলাহী আৰু বেঙেনাৰ যিটো মিশ্ৰণ সেইটো ভজা হোৱা যেন দেখি মই ইয়াতে পানী দিবলৈ লৈছোঁ। মই আঞ্জাখনত গৰম পানী ইউজ কৰিছোঁ আৰু পানী মই মোৰ আন্দাজমতে দিছোঁ। আপোনালোকেও বনালে ঠিক তেনেদৰে আপোনালোকৰ আন্দাজমতে পানী ইউজ কৰিব পাৰিব। ইয়াৰ আগত মই জুইকুৰা অলপ কমাই ৰাখিছিলোঁ। এতিয়া মই জুইকুৰা বঢ়াই ল'ম আৰু আঞ্জাখন উতলাই ল'ম। মোৰ আঞ্জাখন উতলিবলৈ লৈছে, গতিকে মই এই সময়খিনিতে মাছ 2 পিচ আঞ্জাখনত দি দিছোঁ। এতিয়া মই ঢাকন মাৰি আঞ্জাখন প্ৰায় 4 মিনিটমান উতলাই ল'ম আৰু মাজে মাজে মই চেক কৰি থাকিম যাতে আঞ্জাখন কেৰাহীত লাগি নাযায়। এয়া 4 মিনিটমানৰ পিছত মোৰ আঞ্জাখন প্ৰায় হৈ গৈছে আৰু মই ইয়াতে সেইকাৰণে কাটি লোৱা ধনিয়াখিনি ছটিয়াই দিছোঁ। এতিয়া মই কেৰাহীটোৰ ঢাকনখন মাৰি চৌকাৰ জুইকুৰা উলিয়াই দিছোঁ। এয়া মোৰ কচ মাছ আৰু বেঙেনাৰ গ্ৰেভিখন মই এটা কাঁচৰ বাটিত সজাই লৈছোঁ।
প্ৰিয় দৰ্শকসকল, আপোনালোকেও কেতিয়াবা মোৰ ৰন্ধন প্ৰণালীয়ে কচ মাছ বেঙেনাৰ লগত বনাই খাব। খাই কেনে পালে মোক কমেণ্ট কৰিব। আৰু যদি আপোনালোকৰ মোৰ ৰন্ধন প্ৰণালীবোৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই ৰাখিব যাতে মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। ধন্যবাদ।